অস্থায়ী জুবিন গাৰ্গে কৈছিল মই মৰাৰ আগতে এনে এটা কাম কৰি চাম যি 100 বছৰলৈ কোনেও পূৰা কৰিব নোৱাৰে আৰু সেই কথাটো আজি প্ৰমাণ হ'ল আজিৰ এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰা আপোনালোকৰ কৰ্তব্য ইয়াৰ আমঠু জুবিন গাৰ্গক লৈ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকতত এটা আচৰিত প্ৰশ্ন যি প্ৰশ্ন দেখি পৰীক্ষা হলত ছাত্ৰ-ছাত্ৰী আচৰিত হৈ পৰিল কোনোবাই যদি পৰীক্ষা হলত কান্দিছে আকৌ কোনোবাই পৰীক্ষা হলৰ পৰা ওলাই কান্দিছে এই প্ৰশ্নটো দেখি শিক্ষকসকলৰ মাজতো ব্যাপক চৰ্চা কৰা দেখা গৈছে বৰ্তমান চলি আছে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক 2026 চূড়ান্ত বৰ্ষৰ পৰীক্ষা উচ্চতৰ মাধ্যমিকৰ অসমীয়া বিষয়ত জুবিন গাৰ্গৰ বিষয়ে ৰচনা লিখিবলৈ আহিছিল জুবিন গাৰ্গ অকল এজন কণ্ঠশিল্পী নাছিল তেওঁ আছিল এজন অসমৰ সম্পদ নাজানো অসমে আকৌ এবাৰ লাভ কৰিব নে কি এনেধৰণৰ কণ্ঠশিল্পী আজি জুবিন গাৰ্গে কৰি যোৱা ভৱিষ্যতবাণী সঁচা বুলি অসমবাসীয়ে লাহে লাহে অনুভৱ কৰিছে জুবিন গাৰ্গে কৈছিল মই এনে এটা কাম কৰি যাম যি কাম অহা 100 বছৰলৈকে কোনেও কৰিব নোৱাৰে আজিৰ এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো জুবিন অনুৰাগীয়ে দেখিব পাৰে আৰু আমাৰ দবকা নিউজ চেনেলটো ফলো কৰি ৰাখক যাতে সদায় নতুন খবৰ প্ৰথমতে লাভ কৰিব পাৰে নিউজ ডেস্ক ৰিপোৰ্ট দবকা নিউজ